হেল্ল' এভৰিৱান, অন্য এটা নতুন মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে কুচিয়া মাছ। আজি ভাবিছোঁ আপোনালোকক কুচিয়া মাছৰ ৰেচিপিটো আগবঢ়াওঁ বুলি। এয়া গোটেইখিনি ৰেডি কৰি লোৱা হৈছে, পিঁয়াজ, জলকীয়া, যিমানখিনি মছলা লাগে, আৰু এইখিনি হৈছে কুচিয়াখিনি বায়ে বাৰু আজি বনাব। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভাবিছোঁ। বায়ে প্ৰথমতে আলুখিনি এনেকৈ ভাজি লৈছে, ফ্ৰাই কৰি লৈছে। এতিয়া কুচিয়াখিনি এনেকৈ ফ্ৰাই কৰি ল'ব। আপোনালোকে হয়তো জানে, কুচিয়া কাটি লোৱাৰ পাছত এনেকৈ তেজৰ সৈতে ভাজিব লাগে, ধোৱাৰ প্ৰয়োজন নাই। সেয়েহে মাছটো কটাৰ আগতে ভালকৈ ধুই পখালি লোৱা হ'ল। কুচিয়া মাছত বিশেষ প্ৰকাৰৰ হেল্থ বেনিফিট থাকে, আপোনালোকে সকলোৱে জানে নিশ্চয়। আইৰণৰ পৰা আদি কৰি প্ৰটিন, ওমেগা 3 আমাৰ শৰীৰৰ বাবে বহুত বেছি প্ৰয়োজনীয়। সকলোবোৰ ভিটামিনেই পোৱা যায়। মাংসখিনি এনেকৈ ভাজি লোৱাৰ পাছত অকণমান এনেকৈ ক'লা পৰিব, তেতিয়া সেইখিনি নমাই দিব। আলু আৰু কুচিয়াখিনি ভাজি লোৱাৰ পাছত সেইখিনি তেলতে অকণমান গোটা গৰম মছলা দি, ইলাইচি, লং, তাৰপিছত তেজপাত দুটামান আৰু পিঁয়াজ, জলকীয়া এনেকৈ গোটেইখিনি ভাজি ল'ব লাগিব। এতিয়া আমি কাটি থোৱা বিলাহীখিনি দি দিম। কোনোবাই যদি ভাবিছে পিছত বিলাহীখিনি দিম বুলি, তেতিয়াহ'লে পিছতো দিব পাৰে। আপোনালোকৰ ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে, এনেকৈ খুৱাব পাৰে। আৰু বিশেষকৈ দুৰ্বল মানুহৰ কাৰণে, যিসকলৰ আইৰণ শৰীৰত কম থাকে, তেওঁলোকক সপ্তাহত এবাৰকৈ হ'লেও এইটো মাংস নাইবা কুচিয়া মাছটো খুৱাব লাগে। তাৰপাছত আপোনালোকে পৰিমাণ অনুযায়ী নিমখ, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, মুঠতে সোৱাদ অনুযায়ী সকলোৱে নিজৰ মতে মছলাখিনি দি ল'ব। তাৰপাছত এনেকৈ অকণমান দেৰি ভাজি থাকিব। আমি অকণমান এনেকৈ কেমেৰাৰ সন্মুখত আহিছোঁ, বায়ে ৰান্ধি আছে আৰু মই শিকি আছোঁ, লগতে ভিডিঅ' কৰি আছোঁ। তাৰপাছত বায়ে আলু আৰু কুচিয়াখিনি এনেকৈ অকণমান দেৰি ভাজি একেবাৰে কম পৰিমাণৰ পানী দি অকণমান ল' ফ্লেমত সিজিবলৈ দিলে। আপোনালোকে যদি জোল খাব বিচাৰে অকণমান বেছিকৈ পানী দিব পাৰে, কিন্তু এইটো মাছ অকণমান থপথপীয়াকৈ খালে বেছি ভাল লাগে। এয়া চাওক, মোটামুটি আমাৰ আঞ্জা ৰেডি। বহুত বেছি ড্ৰাইও হোৱা নাই, বহুত বেছি পনীয়াও হোৱা নাই, গ্ৰেভি টাইপ অকণমান ৰাখি। ফাইনেলি আমাৰ কুচিয়া আঞ্জাখন ৰেডি।